জানি বুজি যিটো বিষ খোৱা হয় সেইটোৱে হ'ল প্ৰেম। যেতিয়াৰ পৰাই মানুহে মানুহক পাহৰিবলৈ শিকাইছে তেতিয়াৰ পৰাই আমিও মানুহক মনত পেলাবলৈ পাহৰি গৈছোঁ। নিজে নিজকে এটা চুক্তি কৰিছোঁ যে এতিয়া মানুহৰ লগত কেৱল চুক্তিয়েহে কৰিম। সময় ক'ত থাকে সেইসকলৰ যিসকলে নিজৰ কাৰণে কাম কৰে। আজিকালি এই পৃথিৱীত উন্নতি কৰিবলৈ প্ৰথমতে বৰবাদ হ'ব লগা হয়। জীৱন থাকক বা নাথাকক, কিন্তু জীৱনত মা থকাটো বিশেষ প্ৰয়োজন। যিকোনো প্ৰশ্নৰে সমাধান পোৱা নাযায়। মাৰ দৰে মৰম কোনোৱে কৰিব নোৱাৰে। প্ৰশ্ন ডাঙৰ হওক বা সৰু হওক, প্ৰশ্ন ওজন হ'ব লাগে। এই পৃথিৱীত কোনোৱে আপোন নহয়। এদিনটো আপোনজনেই জ্বলাই দিব আৰু চিতাৰ কাষত ৰৈ আপোন মানুহেই সুধিব আৰু কিমান সময় লাগিব। কাজিয়াটো কৰাই নাই, কোনখন মুখেৰে মাফি খোজো। যিসকল মানুহে মোক বেয়া পাই আছে, ইমান কষ্ট পাইছোঁ এইটো সম্বন্ধত তোমাৰ এটা মিছা কথা কোৱাত, তথাপিও এই সম্বন্ধত ফাট মেলিব দিয়া নাই। এতিয়া তোমাৰ পৰা দূৰত থকাই ভাল হ'ব। এতিয়া এই হৃদয়ে আৰু কষ্ট সহ্য কৰিব নোৱাৰে। কিমান ভাল কালিৰ দিনটো আছিল, তুমিও মই আছিলোঁ আৰু এটা অন্ধকাৰ ৰাতি আছিল। কিন্তু দুখ এইটো যে সেইটো কালি আছিল। মই বেয়া পাই পেলালোঁ ভাল পোৱাক, তোমাক ভাল পাই পেলাই। অভিজ্ঞতাই এটাই কথা শিকাইছে যে নতুন কষ্টহে পুৰণা কষ্টৰ ঔষধ হয়। দুৰ্বল হীৰাত নিজৰ মানুহে আঘাত কৰে। বেলেগ মানুহে কি জানে সেই হীৰাডাল ক'ত। মোকে জড়িত কৰা অপৰাধীৰ তালিকাত মই যোগ্য হয়, কিয়নো ময়ো নিজৰ ইচ্ছাবোৰক মাৰিছোঁ। মোৰ ভুলবোৰতে লুকাই আছে মই মানুহ হোৱা। যোনে ভুল নকৰে সি ভগৱান হ'ব লাগিব। শব্দই কেৱল যন্ত্ৰণা দিয়ে, কিন্তু মৌনতাই মাৰি পেলায়। মানুহে মানুহক প্ৰতাৰণা নকৰে, কিন্তু মানুহক তেওঁলোকৰ আশাই প্ৰতাৰণা কৰি যায়, যি তেওঁ আনৰ ওপৰত ৰাখে। তোমাক এৰি পেলাই যদি কোনোবাই সুখী আছে, তেনেহ'লে অভিযোগ কিহৰ? এতিয়া তেওঁক যদি সুখীও দেখিব নোৱাৰা, তেনেহ'লে ভাল পোৱা কিহৰ? বহুত হেঁপাহ আছিল মোৰ মানুহক সুখী ৰখাৰ। বুদ্ধিটো তেতিয়া আহিল যেতিয়া বিপদৰ সময়ত নিজে অকলশৰীয়া থাকিলোঁ। কথাখিনি শুনি যদি ভাল লাগিলে তেনেহ'লে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি আপুনি পাৰে নিজৰ আপোন মানুহলৈ নিশ্চয় ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আমি নেক্সট ভিডিঅ'ত এনেকুৱা এটা ইণ্টাৰেষ্টিং টপিক লৈ আহি আছোঁ।